সোৱণশিৰীয়া কবি ৰূপম বৰাৰ কবিতাই এতিয়া লাহে 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 আলোকৰ পথে পথে খেলিছে উমলিছে। বাস্তৱবাদী এই নিজস্ব শৈলীৰ ব্যতিক্ৰমী কবিতা ৰাশিয়ে মোৰো মন মোহিছে। তেওঁৰ শব্দগাথাত মোৰো সোণঘেৰীয়া জীয়া কলমৰ ভৰেৰে বাৰুকৈ হেঁচিলো পিটিকিলো। জনতাই এতিয়া আদৰি ল'লেই আমাৰ এই যাত্ৰাত সোণ কৰিব, সকলোৱে যেন আদৰি লয়। কবিতাৰ শিৰোনাম ৰূপম বৰা মুৰ্দাবাদ। সৃষ্টিৰ অনুপম চহাই চহাই গ্লানিৰ পৃথিৱীত যেতিয়া ভাগৰত জিৰাও, তেতিয়াই কবলৈ মন যায়, হে জীৱন তুমি জিন্দাবাদ, ৰূপম বৰা তইহে মুৰ্দাবাদ, তই মুৰ্দাবাদ। কুজা কঁকালেৰে আই ৰন্ধা ঔটেঙাৰ আঞ্জাৰে উদৰ পুৰাই যেতিয়া ঘুমতিত পৰো, চিলমিল টোপনিটো যেতিয়া সাৰ পাই উঠো পিতাই ৰূপ দিয়া উৎফাই সুখৰ গেঙনিত, সেই বাঢ়ি যোৱা বুকুৰ চটফটনিত ইচ্ছাহীনতাটো কওঁ, উখ জীৱন জিন্দাবাদ, উখ জীৱন তই জিন্দাবাদ, জীৱন জিন্দাবাদ, ৰূপম বৰা মুৰ্দাবাদ। সমূহৰ পৃথিৱীত নিজক তুচ্ছ কৰি জনতাৰ স্বাধিকাৰৰ হেতু যেতিয়া বজ্ৰকণ্ঠে প্ৰতিবাদী মিছিলত হেৰাই যাওঁ, পদপথত পৰি ৰোৱা ভিক্ষাৰীৰ যাতনা দেখি মুখৰ ভিতৰতেই খঙৰ ভমকত ভুৰ ভুৰাই গাওঁ, উখ জীৱন তই জিন্দাবাদ, মাথো ৰূপম বৰা তই মুৰ্দাবাদ। ৰূপম বৰা মুৰ্দাবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ, গোৱালপাৰা, গুৱাহাটী, কাকি, লাহৰী ঘাট, ভুৰাগাঁও, বৰপেটা ৰোড অথবা কোনোবা আখ্যাত চৰ চাপৰি চোৱা কৰি মোৰ এই দেশৰ মাটি যেতিয়া আই ভাই ভনীবোৰৰ কোনোবা অবলা এজনী নিৰ্যাতিতা হয়, চহৰৰ চোৱা পাতনি অথবা কদৰ্যৰ ঘেল ভৰা ডাষ্টবিনত আৰাও তোলা নিষ্পাপ দেৱশিশুৰ চটফটনিত যেতিয়া পৃথিৱীৰ উশাহ সৰহৰি কপে, যৌতুক গ্লানিত দহি দহি যেতিয়া মোৰ নিৰলা ভনীজনীয়ে বুকু উদং বিধ্বস্ত চেতনাৰে তেজ মঙহৰ কোমল ডিঙিত অবাবতেই আঁৰি লয় দেহা ঢকা চাদৰেৰেই গাঁঠি লোৱা জীৱ-জুৰি, বিদেশী বহিৰাগত বনিয়াৰ কৌশলী নিৰ্যাতনত যেতিয়া দেশৰ ডেকাই কপালৰ ঘাম মাটিত পেলায়ো চুপিয়ানৰ সহায় ভিক্ষা খোজে, চিঞৰি চিঞৰি তেতিয়াই কবলৈ মন যায়, ৰূপম বৰা মুৰ্দাবাদ। কিহৰ জীৱন জিন্দাবাদ? আশাৰ পৃথিৱীত দামিনীয়ে কান্দে, ভৰসাৰ ৰাজধানীত বিবস্ত্ৰা লক্ষীও ৰাঙে অসহায় যন্ত্ৰণাত দৌৰি পলায়, চেও চেও কৰি যেতিয়া ৰাজ আলিৰ উদং দুবাহুতেই হানি খুচি কাটি বগৰাই দিয়া হয় সেই সহজ সৰল ঋতুপৰ্ণ পেগুৰ তেজু দীপ্ত সুঠাম শৰীৰ, আশীৰুদ্ধ বৃদ্ধৰ কামনাৰ বলি হয় ফুল কোমলীয়া জাহ্নবী, ৰুমি জুমি মালতী, আৰু তেতিয়াই প্ৰতিশোধহীনতাৰ বেদনাত চট হতাই চিঞৰি চিঞৰি কবৰ মন যায়, ৰূপম বৰা মুৰ্দাবাদ, ৰূপম বৰা মুৰ্দাবাদ, মুৰ্দাবাদ। যোগ্যতাৰ শ্লোগান প্ৰকাশ কৰি যেতিয়া বক্ৰ পথেৰে অযোগ্যই সেই স্থান অধিকাৰৰ সৌভাগ্যৱান হয়, এটি পদৰ বাবে যেতিয়া লাখ লাখ নিয়োগ আকাংক্ষী প্ৰাৰ্থীয়ে অফিচত ভিৰ বঢ়ায়, হিংসাৰ জুইত দহি দহি যেতিয়া দেশৰ সফল ডেকাৰ আঙুলিত ধাৰ পাই নিষিদ্ধ AK-47ৰ চেঁচা চেঁচা লগা ট্ৰিগাৰে আন্দোলন আৰু অধিকাৰৰ নামত যেতিয়া অকাৰণত প্ৰাণ যায়, ফুল কোমলীয়াৰ পৰা আশাৰে জীৱন বিচৰা যৌৱনৰ সোণালী প্ৰভাত গৰকা উদীয়মান সফল ডেকা গাভৰু আৰু দুৰ্ভগীয়া দূৰ কপলীয়া কোনো সেই আবাল বৃদ্ধ বনিতাৰ প্ৰতিশোধৰ অগণিত তেতিয়াই চিঞৰি চিঞৰি তেতুফালি কবৰ মন যায়, ৰূপম বৰা মুৰ্দাবাদ, ৰূপম বৰা মুৰ্দাবাদ। প্ৰাপ্য পেঞ্চনৰ অৱসৰীয়া টকাকেইটাৰ বাবে যেতিয়া বিভাগীয় বৰ বিষয়াৰ কৃপা ভিক্ষা মাগি দুহাত ওপৰলৈ উঠাবলগীয়া হয় মোৰ পিতাৰ দৰে দেশৰ বোপাই পিতাইবোৰ, লুইতৰ খহনীয়া অথবা চিনাকি নদীৰ চিনাকি তাণ্ডৱে যেতিয়া হাজাৰ বিজাৰ সাধাৰণ সৰ্বসাধাৰণ গৃহহাৰা সৰ্বশ্ৰান্ত হয়, ব্যাকৰণবিহীনভাৱেই বঢ়াই তোলা হয় যেতিয়া জলস্তৰৰ হাজাৰকৈ কিউবিক মিটাৰ, এটা বড়ি বা টেবলেটৰ অভাৱত শতজন দুৰ্ভগীয়া অসুখীয়া মাজুলী পৰিয়াৰ কোনোবাই চিৰদিনলৈ আত্মীয়ক চকুলো বাকি দি নিজেই গুচি যায় চিৰনিদ্ৰাত, এসাঁজ সুখাদ্য অথবা সাধাৰণ ৰংচনীয়া পোছাকৰ অভাৱত যেতিয়া দেউতাক মাকৰ কাষত ফেকুৰি উঠে মোৰেই দেশৰ সাধাৰণ মইনা মইনীহঁতে, তেতিয়াই কবলৈ মন যায়, উখ জীৱন, এয়া তোৰ কিহৰ জীৱন, ৰূপম বৰা মুৰ্দাবাদ। অৱশ্যে মই গৰ্বিত হ'ব পৰাকৈ বহু দিলে মোক এই জীৱনে। পেটত গামোচা বান্ধি কাৰোবাৰ সুখৰ বাবে যেতিয়া পাৰ কৰো হাজাৰটা বিনিদ্ৰ ৰজনী, পিতাই পেঞ্চনৰ টকাৰে কোনোবা বিশেষ বন্ধুৰ ঘৰত আনন্দ উদযাপি, দুভাগ নিশা যেতিয়া ঘৰ সোমাই
আইৰ বুকুৰ বিষৰ যন্ত্ৰণাৰ ভৰত নীৰৱে নিগৰি উৰুৱা দুচকুৰ বুটক মোহাৰি মোহাৰি মোৰ দং ফুটা পকেটত তেতিয়াও হাত থৈ কবৰ মন যায় ৰূপম বৰা মুৰ্দাবাদ। গাব নাজানো মই কোনো স্বদেশ স্বজাতিৰ মুক্তিৰ গান। দৰিদ্ৰ জনতাৰ পেটৰ কলমলনি ঢাকি ফুটাব নোৱাৰো মই বিজয়ৰ শ্লোগান। সাহসটো নায়েই মোৰ বিলাস বহুল ঐশ্বৰ্যৰ পৃথিৱীত সমূহক দেখুৱাই শিল ফুলাই সেই সৰগৰ ৰাজমহলত সোমাই ৰচিবলৈ কাৰোবাৰে বিলাসৰ মধুজামিনী। মই মাটিৰ মানুহ, মই মমতাৰ মানুহ, জনতাৰ স্নেহ পৰশত বিধ্বস্ত বিমৰ্ষ হবলৈও সাজু মই। স্বজাতিৰ অক্লান্ত সৈনিক মই, যুঁজি যাম, জিনি যাম, লিখি যাম মোৰ কপহুৱা কলিজাৰ ঘামে ভিজা অশ্ৰুৰ গান। তাৰ বাবে বুকুত মোৰ সদায়ে গুজি ৰাখোঁ বেদনাৰ বিষাক্ত বদনাম। মিচিঙৰ সুৰে সুৰে দেউৰী বড়ো কাৰ্বি আহোম কলিতা ডিমাচা কোচ কৈৱৰ্ত গাৰো পাহাৰীয়া নৈপৰীয়া ভাই ভনীৰ চাংঘৰে প্ৰজাঘৰে গৌৰীয়া মৰিয়া দেখি জলাহী মৈমনচিঙীয়াৰ অন্তৰে অন্তৰে খামটি আদিবাসী মতক মদাহী চুতীয়া চেতিয়া কোচ ৰাজবংশী ব্ৰাহ্মণ কলিতা লালুং কেওঁত আদি যত জাতি জনগোষ্ঠীৰ মৰমাকুলক উশাহ ল'ব খুজিলেই তেতিয়াই বিভেদ বৈষম্যৰ তাল ফালনি। সমতাৰ পৃথিৱীত ধৰ্মৰ গৰিমা শুনাই, মানুহৰ পৃথিৱীত ধৰ্মীয় বিভেদৰ গৰিমা শুনাই। মানুহবোৰ মানুহ হবলৈ পাহৰি হৈ পৰে হিন্দু মুছলিম খ্ৰীষ্টান শিখ বা ছাই। থান বান কৰি তোলে সৌন্দৰ্যৰ পৃথিৱী, তেতিয়াই চিঞৰি চিঞৰি কবলৈ মন যায় জীৱন কিদৰে জিন্দাবাদ, ৰূপম বৰা মুৰ্দাবাদ। কেতিয়াবা আকৌ জ্বলি উঠে ৰূপম বৰাৰ জুমুঠি মদৰ আড্ডাখানা ভাঙি থান বান কৰাৰ অপৰাধত। আৰু আন কেতিয়াবা আকৌ ঘড়ীৰ দৰে আওহতীয়া ঠাইত লুকাই চুৰ কৰি ধোঁৱা খোৱা শিখৰ খোৱা ডেণ্ড্ৰাইট শুঙা সেই তৰ চেঙেলীয়া নিচাসক্ত উৎপতীয়া এমখাক ভাল কৰিবলৈ যত্ন কৰি সেই আত্মীয় স্বজনৰ সন্তানৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ওচৰৰ আৰক্ষী চকীত তেওঁলোকৰ ওপৰত গোচৰ তৰাৰ অপৰাধত। অৱশেষত অৱহেলাৰ অগ্নি বৰষা তিৰ্যক কালিৰ শীতান পাৰি গ্লানিৰ চিৰাচৰিত সোৱাদ পি পি যেতিয়া নামি আহে চিলমিল টোপনি মনে মনে কওঁ হেৰ কিহৰ জীৱন জিন্দাবাদ, কিহৰ জীৱন জিন্দাবাদ। ৰূপম বৰা মুৰ্দাবাদ, ৰূপম বৰা মুৰ্দাবাদ, ৰূপম বৰা মুৰ্দাবাদ।